আজি আমাৰ কোকৰাঝাৰ ডিষ্ট্ৰিক্ট বিপিএফ দলৰ ফাইনেল কনফাৰেন্স ইয়াত বডি ফৰ্মেশ্যন কৰা হৈছে। পুৰাণা বডিটো আকৌ আপগ্ৰেড কৰি লৈছে ইহঁতে, যেন খুব ভাল লাগিল। 6টা ব্লক আছে কোকৰাঝাৰ জিলা হিচাপে। 6টা ব্লকৰ পৰা যিখিনি মই ফিডবেক পাই আছো কাম চাম কৰাৰ ক্ষেত্ৰত খুব ভাল, মুঠতে পজিটিভ। কোকৰাঝাৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত 6টা সমষ্টি আছে, 6টা সমষ্টিও জিকাৰ সম্ভাৱনাটো বেছি, সেইটো মই দেখিবলৈ পাইছোঁ। আৰু মানুহসকলে যেনেকুৱা ইয়াত প্ৰেজেণ্ট হৈছে সেইটো চালে এনেই গম পায় যে কোকৰাঝাৰ জিলাত 6টা সমষ্টিটো 100% জিকিব, খুব ভাল। আৰু ইউপিপিএলৰ মানুহবিলাকে যিটো প্ৰচাৰ কৰি আছে মোৰ বিষয়লৈ, সেইটোতো মই অপেনলি ক'লোঁ যে আমাৰ মাজত এনেকুৱা আলোচনা হোৱাই নাই। জাষ্ট আলোচনা হৈছে বিটিচিৰ পৰা বিপিএফ আৰু ইউপিপিএল লগ লাগি বিজেপিক কেনেকৈ আউট কৰিব পাৰে সেইটো বিষয়লৈহে আলোচনা কৰিছে। তাৰমানে বিপিএফ ইউপিপিএল আগন্তুক বিটিচি নিৰ্বাচনত একেলগে কেনেকৈ মিলি পেলাই খেলিলে বিজেপিক আউট কৰিব পাৰে সেই বিষয়ে আলোচনা হৈ আছে। কিন্তু কথা সেইটোৱে যে আলোচনা হৈছে, হৈ থাকক, আমাক ক'ব লগা একো নাই। কিন্তু মোক যে প্ৰচাৰ কৰিছে, অপপ্ৰচাৰ কৰিছে যে হাগ্ৰামা মহিলাৰীয়ে দিছপুৰতহে কেবিনেট মন্ত্ৰী হৈ পেলাই থাকিব, আকৌ প্ৰমোদ বড়োহে চিফ হ'ব, সেইকাৰণে আপোনালোকে বিপিএফ কৰি লাভ নাই, এইফালে আমাৰ দলত আহক, এইবিলাক কথা কিয় প্ৰচাৰ কৰিছে? এইটোতো ঠিক হোৱা নাই। যদিহে আপোনাক চিট পদত দিয়ে, নাই, এইবিলাক মোক চিপ লাগে নালাগে এইবিলাক আলোচনা নাই। আমাৰ হ'ল কথাটো হ'ল ইউপিপিএল বিপিএফ কেনেকৈ মিলি পেলাই কাম কৰিব লাগে, ইয়াৰ বিষয়লৈ আলোচনা হৈছে। আৰু বিজেপিক ইয়াৰ পৰা আউট কৰিব লাগে। ইউপিপিএলৰ এজেণ্ডাটো সেইটোকে এজেণ্ডা কৰি পেলাই আমাৰ লগত আলোচনা কৰিছে ইহঁতে। তো আমিও এগ্ৰিছন, যিহেতু ইহঁতে আলোচনা কৰিব বিচাৰিছে ময়ো যাব দিছোঁ। মই যোৱা নাই, আমাৰ দলৰ নেতাসকলক মই পঠাই দিছোঁ, বাছ। 2025ত আমি যিটো দেখিবলৈ পাইছোঁ বিপিএফে আৰামত চৰকাৰ বনাব। অকলে খেলিব বিপিএফটো অকলে খেলিব, বিপিএফ অকলে খেলিব, কাৰো লগত এলায়েন্স নাই। আজি ইউপিপিএলে আলোচনা কৰি আছে, এইফালে কিবা একটা আলোচনা কৰিছে, এইফালে কিবা একটা প্ৰচাৰ কৰি আছে। এইটো কেনেকৈ বিশ্বাস কৰিম আমি? মুঠতে বিপিএফে ছিংগেলি খেলিব আৰু ছিংগেলি মেজৰিটি পাব বিপিএফে। কোন চিট আপোনাক দিছে 2025? সেইখন মানে আমি এবছলিউট মেজৰিটি পামেই, মুঠতে এবছলিউট মেজৰিটি পাম। আমি 25টা তলত বিপিএফ দলে নাপায়। আলোচনাটোতো হৈ আছিল, আলোচনা ভালে চলি আছিল, কিন্তু মাজত কিয় এইবিলাক প্ৰচাৰ কৰিছে সেইটোৱে আচৰিত কথা। সেইকাৰণে কৈছোঁ মই, আজি অপেনলি কৈছোঁ মই যে ইউপিপিএলে চৰকাৰ এৰি পেলাই আহক, তেতিয়াহে মই বিশ্বাস কৰিম, তেতিয়াহে আমাৰ আলোচনাবিলাক কণ্টিনিউ হ'ব। নাই, সেইটো চৰকাৰৰ প্ৰক্ৰিয়া, সেইটো ভালে চলিব। মুঠতে সেইটো ডিপাৰ্টমেণ্টটো ট্ৰেন্সফাৰ বিটিচি ডিপাৰ্টমেণ্ট, বিটিচিয়ে বনাব, এইটো বিটিচিয়ে বনাব লাগে মোৰ হিচাপত। চিট লিড বাই ইলেকশ্যন হ'বলৈ গৈ আছে, আমি জিকিম।